ব্ৰেকিং নিউজ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ শেহতীয়া ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থী অনুষ্ঠিত হ'ব বিশেষ পৰীক্ষা 9 পৰা 16 আগষ্টলৈ শিক্ষাৰ্থীয়ে অনলাইন যোগে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব সংশ্লিষ্ট শিক্ষানুষ্ঠানত শিক্ষাৰ্থীয়ে পাব বিতং তথ্য পৰীক্ষাত অৱতীৰ্ণ নতুন মূল্যায়নৰ আধাৰত পাব মাৰ্কশিট বিপৰীতে জমা দিব লাগিব বৰ্তমানৰ মাৰ্কশিট আৰু সকলো নিয়মীয়া বেটাৰমেন্ট প্ৰাইভেট পৰীক্ষাৰ্থীৰ বাবে মুকলি এই সুবিধা এক্সামিনেশন তো এটা হবই গতিকে ৰি এক্সাম নহয় কাৰণ এক্সাম হোৱাই নাই গতিকে ৰি এক্সামিনেশনৰ কথাটো অহা নাই তেওঁলোকৰ কাৰণে অনুষ্ঠিত হ'ব আৰু এটো দেৰি নহয় খুব সোনকালে এইবাৰ হায়াৰ সেকেন্ডাৰী প্ৰথম বছৰত যিমানখিনি নাম ভৰ্তি হ'ব সেইটো এটা সিঙ্গল ওয়েব পোৰ্টেলৰ যোগেদি অনলাইন যোগে এইখিনিৰ এটা সমন্বয় সাধন কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ৰোল নাম্বাৰটো জৰিয়তে তেওঁলোকেও ইয়াতে পঞ্জীয়ন কৰিব আৰু তেওঁলোকে কোন বিদ্যালয়ত বা মহাবিদ্যালয়ত নাম ভৰ্তি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে 5টাকৈ অপচন দিব পাৰিব আৰু এই 5টা অপচন পোৱাৰ পাছত সেই নিৰ্দিষ্ট মহাবিদ্যালয়বিলাকে তাৰ বা বিদ্যালয়বিলাকে সেই পোৰ্টেলৰ পৰাই কাক নাম ভৰ্তিৰ কাৰণে সিলেকশন কৰিব বা যোগ্য বিবেচিত কৰিব তাৰ এখন তালিকা তেওঁলোকে তাতে এপ্ৰুভ কৰিব প্ৰাইভেট স্কুল যিসকলৰ যিবিলাকৰ ক্লাছ 10 লৈকে এতিয়া পাৰমিশন আছে ক্লাছ 11 যদি তেওঁলোকে আৰম্ভ কৰিব বিচাৰে তেনেহলে চৰকাৰে অনুমতি দিব ডিগ্ৰী কোৰ্সৰ কাৰণে এডমিশন আমি 20% আসন মহাবিদ্যালয়সমূহক বৃদ্ধি কৰিবৰ কাৰণে অনুৰোধ জনাইছো এইবাৰ প্ৰয়োজন সাপেক্ষে ডে শিফট ইভিনিং শিফট কৰাৰ কাৰণেও আমাৰ ফালৰ পৰা আমি পৰামৰ্শ আগবঢ়াইছো Don't forget to like, share and subscribe this channel and press the bell icon for more updates. Thank you.